हाग्रा बिफाननि गोख्रों नोजोराव फिन खेबसे हमजाबावदों गंथाम लड ट्रेक्टर। हरनि समाव लांखुमानो नाजानाय 1 लाखनिबो बारा रांनि दंफां हमदों हाग्रा बिफाना। चिरां जिल्ला रुनिकाटा हाग्रा बिफाना गोख्रों सिग्रोमनानै फिन खेबसेबाव गोबां आयेन बेरेखा दंफां हमदों। थांनाय सानखालि हरनि समाव रुनिकाटा फरेस्ट रेन्जनि रेन्जार जसमनिक मोसाहारिनि दैदेननाय हानजा रिफु रिजार्भ हाग्रानिफ्राय आयेन बेरेखा दंफां खावना दिखांना लाबोनाय खेबसेयैनो गंथाम लड ट्रेक्टर हमनो हायो। हमजानाय दंफांनि बेसेना 1 लाखनिबो बारा जागोन होनना रेन्जार जसमनिक मोसाहारिया फोरमायथिना होदों। बेजों लोगोसेयैनो मिथिंगायारि सम्पदफोरनि सायाव बेबायदि गले गले आयेननि बेरेखा हाबा मावनायनिफ्राय जानगाराव थानो थाखाय खावलायहरबावो रेन्जार जसमनिक मोसाहारिया। কালি 1 তাৰিখ সোমবাৰ যেহেতু বন্ধ আছিল আৰু আমাৰ ৰুটিন হিচাপে আমি জংঘললৈ সকলো ষ্টাফ লৈ আমি জংঘললৈ পেট্ৰলিং কাৰণে গৈছিলোঁ। ঠিক এই সময়ত তাৰমানে আমি যেতিয়া গৈ আছোঁ তেতিয়া আমি ট্ৰেক্টৰৰ কচ দেখা পাই কচটো মানে চাই আমি ভিতৰলৈ সোমাই গ'লোঁ। ঠিক যেতিয়া আমি জংঘললৈ পালোঁ তেতিয়া ট্ৰেক্টৰৰ চিনটো আমি ডিষ্টিং দেখা পাই আমি সিফাল বিচাৰতে 3খন ট্ৰেক্টৰ তাতে লোড কৰি থকা উইথ লোডেড আমি দেখা পালোঁ। লগে আমি সেই 3খন ট্ৰেক্টৰ ধৰি লৈ আহিছোঁ। 3খনৰ ভিতৰত এখনটো খালী ট্ৰেক্টৰ আছিল, তথাপিও সেইখনো মানে লৈ আহিব লগা হ'ল যিহেতু এইটোও প্ৰস্তুতি কৰি আছিল লোড কৰাৰ কাৰণে। কাঠটো আমাৰ পাৰ্লি বুলি কয়, পাৰ্লি কাঠ আছিল। ফুল লোডেড 2টা ট্ৰেক্টৰ আমি 3টা ইঞ্জিন এইটো লৈ অহা হৈছে যোৱাকালি। মূল্য হিচাপে টোটেল 1 লাখ মানে হ'ব, 1 লাখ মান জোখৰ মানে ভেলুৰ কাঠ হ'ব। চোৰকেইটা আমি যোৱাৰ আগতে সিহঁতে কেনেকৈ বা গম পাই হয়তো বা গাড়ী আৱাজ শুনি বা আমাৰ মানে মাতটো গম পাই সিহঁতে হয়তো মানে গাড়ীখন পলাইছিল। আমি যেতিয়া আমি গৈ পাইছিলোঁ তাইলৈ তেতিয়া সময়ত মানে মানুহ এটাও নাছিল। এইটো আমাৰ সেই দলকলা ব্লকেই কয়, সেইটো পাতালচানা দি আমি সোমাব লাগে। পাতালচানা পাদামবাৰী নতুনকৈ জংঘল ইনক্ৰচাৰ য'ত খাটি আছে এতিয়া তাতেই সিহঁতে মানে জংঘলখন হণ্ডা মেচিন দি কাটি আছিল। এই সময়তে আমি গৈ সেইটো ধৰি লৈ আহিলোঁ। বিভিন্ন সময়ত আমি গৰু গাড়ী দি খাট চুৰ কৰাটো আমি দেখা পাইছিলোঁ মনে হিচাপে, কিন্তু বৰ্তমানত ট্ৰেক্টৰৰ লগত তেওঁলোকে খাটৰ চুৰ কৰে। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, এতিয়াও মানে ম'হ গাড়ী দিও সিহঁতে সোমায় আৰু ট্ৰেক্টৰ দিও ডাইৰেক্ট। এতিয়া যিহেতু ট্ৰেক্টৰ ম'হ গাড়ী য'ত যাব পাৰে ট্ৰেক্টৰো তাত যাব পাৰে ৰাস্তা বেয়া হ'লেও, যাৰ ফলত সিহঁতে মানে বেছি কি হয় তাৰমানে ট্ৰেক্টৰ দি লৈ অহাৰ কাৰণটো হ'ল সিহঁতে এবাৰ যদি ট্ৰেক্টৰ দি এটা লোড লৈ আহিব পাৰিলে সিহঁতে 2 গুণা বা 3 গুণা গৰু গাড়ী দি 3 গুণা মাল আহে, যাৰ ফলত সিহঁতে ট্ৰেক্টৰটো বেছি প্ৰেফাৰেঞ্চ কৰে। এইখিনিয়ে আৰু তেওঁলোকৰ ওপৰত ভয় নাই নেকি? ট্ৰেক্টৰটো একচুৱেলি চাউণ্ড হয়, বন্ধ হ'লে গম পাবা নেকি? তাৰমানে সিহঁতৰ নেটৱৰ্কটো বহুত বহল। তাৰমানে সিহঁতে চবৰ পিনে মানুহ থৈছে এটি মানে ক'ৰ পৰা কি মানুহ ওলাইছে। আমি ইয়াৰ পৰা যেতিয়া অফিচৰ পৰা ওলোৱাৰ লগে লগে সিহঁতে খবৰ পাই যায়। সিহঁতৰ মানে চব ৰাস্তাই চেই দি আছে, যাৰ ফলত সিহঁতে বহুত নিৰাপত্তা দি কৰিব সক্ষম হৈ আছে। এইখিনি আৰু বাকীটো আৰু ক'ব লগা বিশেষ আমি নকওঁ, যিহেতু আমাৰ পাব্লিকো আজিৰ তাৰিখত ইমান সজাগ নহয়, যিহেতু ইলিগেল কামবোৰ দেখা দেখি দিনতে কৰি আছে। মই সেইটোৱে আহ্বান কৰিব বিচাৰোঁ, যিহেতু ইলিগেল হয়, এইটো এটা চুৰি কাম হয়, ৰাইজেও সেইটো মানে নজৰ দিব লাগে। যিহেতু আমাৰে সম্পত্তি, অকল আমি নহয়, পুলিচেও ইয়াতে যোগদান দিব লাগিব বা সকলো আমাৰ দেশৰ মানুহবিলাক যিবিলাক মানে আমাৰ দেশৰে হয় সিহঁতে চব নজৰ দিব লাগিব, যিহেতু ইলিগেলটো যেন হ'ব নিদিয়ে। সেইটো মই আহ্বান জনালোঁ। তেওঁলোকে ভাবে যে আমাৰ ইনকামৰ মেইন চ'ৰ্চ বুলি তেওঁলোকে ভাবে, তো সেইটোৰ ওপৰত আপুনি অল্টাৰনেটিভ কিবা ৰাস্তা আপুনি কৈ দিব পাৰিব নেকি? আচ্ছা, সেইটো সিহঁতে ইনকামৰ চ'ৰ্চ বুলি ক'লে সেইটো
মানে ইজি ইনকাম বুলি সিহঁতে ভাবি লৈছে মানে আজিৰ তাৰিখত মানুহবিলাক এটা টান বস্তু কৰিব নিবিচাৰে যি কাম কৰি সহজ সৰলেদি পইচা কামাব পাৰে বা আৰ্জিব পাৰে সেইটো ৰাস্তা সিহঁতে মানে বিচাৰি লয় যাৰ ফলত সেইবিলাক যিহেতু কাঠ লৈ অহাটো বহুত সহজ কাম সিহঁতৰ কাৰণে বাকী সেইপিনি ৰাস্তা ঘাট সিহঁতৰ মানে কোনো অসুবিধা নাই অকল যিহেতু আমি ধৰি আছে যাৰ ফলত সিহঁতে বহুত মানে আৰামত সহজ সৰলতে পইচা কামাব চেষ্টা কৰি আছে আৰু ইয়াৰ পৰিৱৰ্তে মানে যদি আমাৰ চৰকাৰে বা চেণ্ট্ৰেল চৰকাৰে কিবা এটা সিহঁতৰ আমাৰ নিবনুৱা যিহেতু সমস্যা যেহেতু মানে গৰীবৰ সমস্যা সেইটো কাৰণে কিবা এটা চিন্তা ধাৰণা কৰি আছে বা কৰিব সেইটোও হয় আৰু যদিও চৰকাৰে নকৰে সেইটো নিজৰ দায়িত্ব আমি লিগেল বা হট কাম কৰি খাই যোৱা আৰু নিজৰ সংসাৰটো চলাই যোৱাটো আমাৰ কৰ্তব্য नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो अब्ला नोंथांनि थाखाय गोजोनथाव खौरां नोंथांनि थाखाय दं एसआइ निउर' थेरापि सेन्टार बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन ট্ৰিটমেণ্ট পাইছোঁ লগে লগে মোৰ মানে শৰীৰটো মানে একদম ফ্ৰী হৈ গৈছে খোজ কঢ়াত খুব অসুবিধা আছিলে চাইডটো মোৰ একেবাৰে মানে বহুত বেয়া আছিলে মানে খোজকাঢ়িব মানে ভালকৈ পৰা নাছিলোঁ ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो एसआइ निउर' थेरापि सेन्टारा चिरांनि बेंटल सापागुरियाव दं बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन